এটা ফটোশ্বুট কৰিবৰ কাৰণে কিমান কি যে প্ৰিপাৰেচন কৰিব নালাগে নহয় গাইজ। আৰু এয়া আনিছো পেহীৰ ঘৰৰ পৰা কপৌ ফুল। মই এফালে গৈছিলো আৰু এয়া হৈছে ফাৰ্ষ্ট টেকৰ মেহেন্দিটো মই লগাই লওঁ বুলি ভাবিলো, কিন্তু এখন হাততহে লগালো। এখন হাতত মই ৰাতি টাইম নাপালো। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। ভইচটো গাইজ একদম ইগনৰ মাৰক। আৰু এয়া ওলাই মেলি ভন্টি মই ভাগিন ওলাই ললো। আৰু বিহুৰ সাজত কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট এটা কৰিবলৈ নাপাহৰিব। আৰু আমি যাম ওচৰতে, বেছি দূৰ নহয় আচলতে লোকেশ্যনটো, আৰু গাড়ীও আহি পালেহি। আৰু আমি ভাবিলো সোনকালে যাওঁ, বতৰটো বহুত ডাৱৰীয়া হয়, আচলতে বতাহ দি আছে, কি হব নাজানো। লোকেশ্যনটো পাইহে গম পাম। যিখন হাত আছিলে মোৰ লগাবলে, মই সেইখন হাতত মেহেন্দিটো লগাই ললো, কমপ্লিট কৰি ললো, নহলে ভাল নালাগিব। এখন হাতত আছে আৰু এখন হাতত যদি নাই কেনেকুৱা লাগিব ভাবকচোন বাৰু। আৰু সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকৰ বিহুটো যাতে একদম ধুনীয়াকে পাৰ হয় তাকে কামনা কৰিছো। আৰু আমিও আহিলো, এয়া একদম লোকেশ্যনৰ জেগা পালোহি। গেছ ইমান বেছি বতাহ কি কম। আৰু এইফালে মই গছত ধৰি আছো যাতে মোক বতাহে উৰুৱাই নিনিয়ক বুলি। আৰু এইফালে এয়া আমাৰ ফটোগ্ৰাফাৰ, লগতে ইমান ধুনীয়া লাগিছে। কিন্তু ধুনীয়া লাগিলে কি হব, চুলিবিলাক যে ৰাখিব পৰা নাছিলো, ইমানেই বেছি উৰিছে কি কম। তেনেকেই যেনে তেনে হলেও ফটো শ্বুটটো কমপ্লিট কৰিবই লাগিব। আৰু এইফালে আমি শ্বুট কৰি আছো, শ্বুট কৰা টাইমত এইফালে আমাৰ ভাগিনজনীও কৰি আছে, লগতে আমাৰ ভন্টিও কৰিলে, গোটেই কেইজনী একেলগে কৰিলো। আৰু সোনকালে ফটো চটো ভিডিঅ' চিডিঅ' যি আছিলে চব কৰি ললো। বৰষুণ আহিলেতো শেষেই। আৰু এইফালে এয়া আমি আহিলো একদম খাবলে। আৰু এই মানে ৰখিয়ে নাথাকিলে, চাওকচোন একদম ভূতৰ নিচিনাকে একদম কি যে খাইছে। আৰু এইফালে এয়া পজ দি আছে, ভাবিছে ফটো মাৰিছো নেকি। মই লাল চাহ খালো, মাতটোত গম পাইছে চাগে লাল চাহ খোৱাৰ মই প্ৰয়োজন। গাখীৰ চাহ খালে মানে বিহু তাতে থাকিম, হোটেলৰ তাতে মানে থাকিব, টপকি থাকিব লাগিব। আৰু কুৰকুৰি লৈ ললো এইফালে, আৰু কিবা কিবি ললো আৰু ঘৰৰ কাৰণে। আৰু আহি এইফালে গাড়ী থৈ ললো। ভিডিঅ'টো আজিলৈ ইমানে আছিলে, আজিলৈ বাই।